উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যক বাৰ্ষিক অধিৱেশনখনি ডিব্ৰুগড় জিলাৰ নাহকটীয়াৰ সমীপৰ ৰাঙলী পথাৰ বাক্মিবৰ ককা নীলমণি ফুকন সমন্বয় ক্ষেত্ৰত বৰাদ্যৰ কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। অজস্ৰ জনৰ সমাগমে পবিত্ৰ ধামলৈ ৰূপান্তৰিত কৰা সমন্বয় বাকৰিত হঠাৎ লগ পালোঁ নগাঁৱৰ এজন বিশিষ্ট ব্যক্তি অৱসৰপ্ৰাপ্ত শিক্ষক লেখক পুনিৰাম শইকীয়া ডাঙৰীয়া। আত্মীয়তা ভাৱত বহু কথা পাতিলোঁ। অচিনাকি হ'লেও তেখেতৰ শব্দৰ শৈলীত মই মুগ্ধ হ'লোঁ। সেই আপাহতে এটি জীৱন্ত স্মৃতি ধৰি ৰখা চেষ্টাৰে জানিবলৈ চেষ্টা কৰিলোঁ তেখেতৰ মনৰ অনুভৱ। আহকচোন তেখেতৰ অনুভৱ জানিবলৈ প্ৰয়াস কৰোঁ। ৯১ সংখ্যক বাৰ্ষিক অধিৱেশন নাহকটীয়া সমীপৰ ৰাঙলী পথাৰ বাক্মিবৰ নীলমণি ফুকন সমন্বয়ৰ ক্ষেত্ৰত অনুষ্ঠিত হৈ আছে। আপুনি ইয়ালৈ আহিছে, প্ৰথমে আপোনাৰ পৰিচয়টো জানিব বিচাৰিছোঁ। মোৰ ঘৰ নগাঁও তুলসীমুখত। মোৰ নাম পুনিৰাম শইকীয়া। এই স্থলীত আপোনাৰ উপস্থিত থাকি আপোনাৰ অনুভৱ বিষয়ে অকণমান জনাব নেকি? বহুত ভাল এটা অনুভৱ কৰিছিলোঁ। নীলমণি ফুকনদেৱৰ যিটো সমন্বয় ক্ষেত্ৰ বুলি কৈছিলে, সেইটো তেনেকুৱা এটা লাগিছিলে যেন মোৰ গাৰ নোমৰ সৈতে শিহৰণ এটা উঠি গৈছে দেই। কাৰণ কাব্যচন্দ্ৰৰ যিটো মধুময় প্ৰেৰণা আছিলে, যাতে ইয়াতো তাকেই পাম বুলি ভাবিছিলোঁ আৰু ঠিক তাৰে আশা এটা কৰিছোঁ আৰু কৰিমো। কিন্তু কথা হ'ল কি, আজি গুৰুজনাৰ যিটো আদৰ্শৰ স্থলত আহি পেলাই অলপ দুখিত। সাংকৰীয় কলা কৃষ্টিৰ পৰা আৰম্ভ কৰি জাতীয় পোচাক জাতীয় খাদ্যৰ ওপৰত আস্থাভাজন নোহোৱাটোত অলপ দুখিত হৈছোঁ। আমি প্ৰায়খিনি বিদেশী মানুহৰ বিদেশী সাজ পোছাকৰ মাজত আমি অন্তৰ্নিহিত এটা পৰিৱেশ পাইছোঁ। গতিকে আমাৰ জাতীয় পোচাকটোৰ কাৰণে মই বহুজনকে কৈছোঁ। আৰু যিটো আমাৰ এতিয়া অখাদ্য বুলি কৈছোঁ দেই, যে ধূমপানকে আৰম্ভ কৰি যিখিনি বস্তু এতিয়া মানে বহন কৰিছে, মই বহুজনকে কৈছোঁ সন্মুখত যাকে পাইছোঁ যে আপোনালোকে এইটো কিয় খাইছে, কিয় কৰিছে। আৰু কোনোবা এজনে মোক হয়তো অকণমান বেয়াও পাইছে, কৈছোঁ যে আপোনালোক বেয়া পালেও মোক গালি পাৰিলেও মই কৈছোঁ যে আমাৰ গুৰুজনাই যিহেতু এইখিনি বস্তু নাখালেও হ'ব বুলি কৈছে, সাত্বিকতাটোক বাঞ্ছা কৰিছে। গতিকে আমি সাত্বিকতাৰ মাজেৰে আমি আগবাঢ়িবলৈ পাৰিলে ভাল লাগিব। জানিব পাৰিছোঁ আপুনি শিক্ষক আছিল? হয়, মই প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আছিল নহয় জানো? অঁ, তাৰ উপৰিও আপোনাৰ জানিব পাৰিছোঁ যে আপুনি খেতি বাতিৰ সৈতেও জড়িত হৈছিলে। আপুনি যথেষ্ট খেতি বাতি কৰিছিল। আপুনি খেতি সম্পৰ্কে দুআষাৰ ক'ব নেকি? মানে এতিয়া খেতিৰ সম্পৰ্কে মই প্ৰথম এটা কথা কৈছোঁ। মই 65ত ডেমনষ্ট্ৰেশ্যন প্লট লৈছিলোঁ। তেতিয়া মোৰ বয়স প্ৰায় 20-25ৰ ভিতৰত আছিলে। আৰু মই ডেমনষ্ট্ৰেশ্যন প্লট ল'বলৈ যাওঁতে মই নগাঁও জিলাৰ উপায়ুক্তৰ পৰা আৰু নগাঁও জিলাৰ আমাৰ কৃষি বিষয়াৰ পৰা যথেষ্ট সহানুভূতি পাইছিলোঁ। আৰু ঠিক সেই অনুপাতে মই দুটা পৰ্যায়ত কৈছিলোঁ। ডেমনষ্ট্ৰেশ্যন প্লটৰ মাজেৰে যিটো প্ৰডাকশ্যন মই দিছিলোঁ আৰু নিজা পদ্ধতিৰ মাজেও মই এটা প্ৰডাকশ্যন কৰি তেখেতসকলক দেখাইছিলোঁ যে মোৰ নিজা যিটো কৌশল, আমি যিমানখিনি মাটি চাহ কৰিব লাগে, যি ৰকমত আমি কৰিব লাগে সেই ৰকমত মই আচুতীয়াকৈ কৰিছোঁ। আৰু যিটো তেখেতসকলৰ নিয়ম নীতিৰ মাজেদি দিছে সেইটো মই কৰিছোঁ। কিন্তু দুইটাৰে পেৰেলেল যেতিয়া হৈছিলে মোক তেখেতসকলে বহুত হেৰি দিছিলে, কিন্তু মোৰ তেতিয়া এটা লিখিত মই কোনো নাপালোঁ বা তেনে কোনো নাপালোঁ। গতিকে সেইটো মই তেতিয়া পাইছিলোঁ। কিন্তু এটা কথা কৈছোঁ, তেতিয়াৰ যিখিনি আমাৰ প্ৰডাকশ্যন আছিলে, মনোহালী বা আমাৰ যিবিলাক মানে উন্নত পৰ্যায়ৰ IRA-তে চব কালচাৰ 4, কালচাৰ 1 এনেকৈ যিবিলাক দিছিলে, গতিকে এই বস্তুখিনিৰ ওপৰত তেতিয়াৰ যিটো প্ৰভাৱ আছিলে, আজিকালি আমাৰ যিটো ক্ৰছ কৰি যিটো আমাৰ প্ৰডাকশ্যন দিছে, সেই সংক্ৰান্তত মই সিদিনাখন আমাৰ নগাঁও আমাৰ জিঅ'ৰ ওচৰত কৈছোঁ যে আপোনালোকে যিটো আমাক ক্ৰছ কৰি বৰ্তমান আমাৰ দিছে, এটা ক্ৰছিং পাৱাৰৰ এটা খেতি এডৰা মাটিত এবাৰহে উপযুক্ত হয়। নেক্সট বাৰ সেইটো চিডৰ পৰা যদি কৰা যায় আমি সুফল নাপাওঁ। এইটো আপোনালোকে গুৰুত্ব লৈছে নাই, মই সেইটো সিদিনাখন কৈছিলোঁ তেখেতক। গতিকে মই আজি এইটো কথা মই ক'বলৈ বাধ্য হৈছোঁ। এইটো কাৰণতে মই এইটো প্ৰেক্টিকেলি চাইছিলোঁ যে একেডৰা মাটিতে যদি খেতিটো আমি কৰি থাকোঁ তেতিয়াহ'লে ভাল ফল নাপাওঁ। অতি বেছি 2 বছৰ কৰিব লাগে এডৰা মাটিত খেতিটো, আৰু তাতকৈ আমি আকৌ সলনি কৰিব লাগে সেই প্ৰজাতিটো। কিন্তু এতিয়া আমাৰ কথা হৈছে ক্ৰছিং কৰোঁতে আমাৰ ধানৰ যিটো প্ৰকৃততে প্ৰডাকশ্যন ঊৰ্ধ্বমুখী হৈছে, কিন্তু সি আমাৰ ভাবিছে যে আকৌ অহাবাৰলৈ কৰিলে সেই প্ৰডাকশ্যনটোক অহাবাৰলৈ কৰিলে আমি ফেইলাৰ হৈছোঁ। মই জানিব পাৰিছোঁ
আপুনি কেইবাখনো গ্ৰন্থও লিখিছে নহয় জানো? এতিয়ালৈকে তাৰমানে মোৰ গ্ৰন্থ লিখাৰ প্ৰবৃত্তিটো মোৰ দুটা বস্তু আছে জীৱনত মানে যেতিয়া 62ত চীনা আমাক আক্ৰমণ কৰিছিলে সেই অৱস্থাত মই এজন ষ্টুডেণ্ট আছিলোঁ আৰু তেতিয়াৰ পৰাই মোৰ এখন ডায়েৰী মই সৃষ্টি কৰিছিলোঁ আৰু তেতিয়াৰ পৰাই মই বিশেষকৈ মোৰ লিখনি কিছুমান মই 58ৰ পৰা যদিও লিখনি আছিলে 62ৰ পৰা মোৰ লিখনিটো প্ৰতিদিনে মই কি পাইছিলোঁ মোৰ দুটা বস্তু ৰাখিছিলোঁ এখন ডায়েৰী আৰু এটা মোৰ মানে সৃষ্টিৰ এটা মানে স্থিতি দিছিলোঁ আৰু ঠিক তাৰ মাজেৰে এতিয়ালৈকে মই 6খনমান যদিও মোৰ সৃষ্টি হৈছে মানে সিন্দুৰ বুলি হৈছে প্ৰভাতী বুলি হৈছে আমাৰ সময় পাপৰি বুলি হৈছে আৰু মনীষা বুলি হৈছে এনেকৈ 6খনমান মোৰ কিতাপ গৈছে কিন্তু মই এনেকুৱা এটা নাই মই আজিও মই কিবা এটা লিখিছোঁ মই প্ৰতিদিনেই কিবা এটা লিখি মই ভাল পাওঁ গতিকে মোৰ ডায়েৰী আৰু মোৰ লিখনিটো মোৰ ৰেগুলাৰ তেনেকৈ চলি আছে সঁচাকৈ খুব ভাল লাগিলে আপোনাক লগ পাই আপোনাক মই জানিব পাৰিছোঁ যে আপুনি ৰাষ্ট্ৰীয় পৰ্যায় আপুনি পুৰস্কাৰ পাবলৈ সক্ষম হৈছে আপুনি ৰাষ্ট্ৰীয় পৰ্যায় পুৰস্কাৰ আপুনি লাভ কৰিছিল নহয় জানো? মই লাভ কৰিছিলোঁ আৰু সেইটো আমাৰ মানে সাহিত্য একাডেমীৰ পৰা মোক সেইটো আগবঢ়াইছিলে কিন্তু কথা হ'ল কি মোৰ এটা দুৰ্ভাগ্য আছিলে 60 মানে এইটো 2002 চনত মোৰ ষ্টক হৈছিলে ষ্টক হোৱাৰ কাৰণে মই 3 চনত এৱাৰ্ডটো ল'বলৈ যাব নোৱাৰিলোঁ তেখেতসকলে মোক এৱাৰ্ডটো হেৰাদি বাই পোষ্ট পঠিয়াইছিলে আৰু তেখেতে মোক এখন মানপত্ৰ দিছিলে এটা মানে পদক এটা দিছিলে কিন্তু মই ল'বলৈ নোযোৱাৰ কাৰণে মই অলপ দুখিত হ'লোঁ কাৰণ মোৰ তেতিয়া আমাৰ যিটো অসম আৰু বিহাৰৰ মাজত এটা সংঘাত চলি আছিলে মানে সেই সংঘাতটোৰ কাৰণে মোৰ ডক্টৰে মানা কৰিলে যে আপুনি নোযোৱাই ভাল যে যদি তেনে এটা সংঘাত সন্মুখীন হয় তাৰ আপোনাৰ আকৌ ৰিয়েকশ্যন আহিব পাৰে গতিকে সেইটো কোৱাৰ কাৰণে মোক ল'ৰাহঁতে যাবলৈ নিদিলে এনে মই বৰ আশা কৰিছিলোঁ ট্ৰেইনৰ টিকেটো হৈ গ'ল আমি 5জন মানুহৰ কিন্তু কথা হৈছে কি যাব নোৱাৰিলোঁ সেইটো সংক্ৰান্ততে ডাক্তৰৰ পৰামৰ্শৰ কাৰণে যাব নোৱাৰিলোঁ গতিকে আৰু সেই এৱাৰ্ডটো মই পাইছিলোঁ এইটো কাৰণতে মই প্ৰকৃতিৰ মাজত শিক্ষাদানটোৰ মাজত যিমানখিনি মোৰ আমোদ আছিলে মই প্ৰতিটো ছাত্ৰক কৃষিমুখী কৰি শিক্ষা দিবলৈ মই বৰ আগ্ৰহ কৰিছিলোঁ আপুনি যিহেতুকে লিখাৰ মেলাৰ লগত জড়িত আপুনি কেইবাখনো গ্ৰন্থ লিখি প্ৰকাশ কৰিছে মই আপোনাৰ পৰা জানিব বিচাৰিম যে বৰ্তমান অসমীয়াৰ যি ভাষা যি সংস্কৃতি এয়া আজি অসমীয়াৰ নতুন প্ৰজন্মই ধৰি ৰখাৰ ক্ষেত্ৰত কিছু দুৰ্বলতা অনুভৱ কৰে নেকি আপুনি? মানে আচলতে আমি অকণমান অলপ ভাবিছোঁ আমি লিখি গৈ আছোঁ আমি গোটেইখিনি কৈছোঁ কি আমি ভাষা জননীক আমি শুদ্ধভাৱে জীয়াই ৰাখিবলৈ আমি বিচৰা নাই আমি অসমৰ বাৰবৰণীয়া আমি সকলো মানুহ আমি অসমীয়া ভাষাৰ মাজত জীয়াই থাকিব লাগিছিলে আমাৰ নিজস্ব কিবা এটা আছে এইটো ঠিৰাং কিন্তু অসমীয়া ভাষাক প্ৰাধান্য দিব লাগিছিলে এতিয়া বৰ দুখেৰে কৈছোঁ দেই আজি বৰ দুখেৰে কৈছোঁ যে এই সৃষ্টিশীল চেতনতা হৃদয়ত আছিলে কাৰণে কৈছোঁ যে আজি মোৰ দেশত অকণ শিশুখিনিক শিকাবৰ কাৰণে বিহাৰৰ শিক্ষকক আনি পেলাই ইয়াত নিয়োগ কৰিছে ইয়াতকৈ আৰু দুখৰ বিষয় একো নাই মানে ভাষা জননীক সম্পূৰ্ণ শত্ৰুশালীছে আমাৰ বৰ্তমান প্ৰতিনিধিসকলে কাৰণ আমি এইটো কি উদ্দেশ্যত বিহাৰৰ পৰা আমাৰ ইয়ালৈ শিক্ষক নিয়োগ কৰিছে প্ৰায় কণ শিশুসকলক ভাষা জ্ঞান দিবৰ কাৰণে এইটোত কিন্তু বৰ দুখিত হৈছোঁ হয় বৰ্তমান আমি ৰাজনীতিৰ বিষয়ে নুসুধোঁ বাৰু তথাপিতো আপুনি বৰ্তমান যি গণতন্ত্ৰ যি ৰাজনীতি চলি আছে এই ৰাজনীতিয়ে আমাৰ সমাজ ব্যৱস্থাটোত কিবা বিশেষ প্ৰভাৱ পেলাইছে বুলি ভাবে নেকি আপুনি? এইটোত 1 নম্বৰতে ভাবিছোঁ আমি ভাই মাজত আমাৰ মাজত এটা বিশৃংখল সৃষ্টি হোৱাৰ বাহিৰে আমাৰ একো হোৱা নাই আৰু এইটো কথা হৈছে হিন্দু মুছলিম শিখ ইছাই কেৱল গান্ধীবাদৰ কথাটোৱে মই ক'বলৈ বিচৰা নাই এইটো কথা আমি দেখিছোঁ বহিৰাগত যিসকল আমাৰ মুছলিম আহিছিলে তেখেতসকলে আমাৰ ভাষাক আদৰিছে তেখেতসকলে ধৰ্মটোক ইছলাম ধৰ্ম আৰু হিন্দু ধৰ্মৰ মাজত কিবা পাৰ্থক্য থকাটো বেলেগ কথা কিন্তু তেখেতসকলে আমাৰ ভাষাটোক আদৰিছে তেখেতসকলে আমি মানে আব্দুল্লাহিৰ পৰা আৰম্ভ কৰি আমি যিমানেই যাকে নাচাওঁ তেখেতসকলে আমাৰ ভাষাটোৰ ওপৰত আমাৰ ভাষা চন্দ্ৰৰ ওপৰত যিমানখিনি গুৰুত্ব দিছে কিন্তু এজন খুব সহজে ক'বলৈ গ'লে আজি বংগভাষী এজনে আমাৰ ভাষাটোৰ ওপৰত ইমান গুৰুত্ব দিয়া নাই তেওঁলোকৰ নিজা ভাষাটোৰ ওপৰত বৰ গুৰুত্ব দি আছে গতিকে আমি আজি বাহিৰৰ পৰা যে বিহাৰৰ পৰা যে এজন শিক্ষক আনি আমাৰ ভাষা জননীক উন্নত কৰিবলৈ বিচাৰিছে এইটোত কিন্তু বৰ দুখিত পাইছোঁ এইটো ইয়াত অলপ খুব দুখ বেদনা এটা কৰিছোঁ কাৰণ সেইটোৰ ওপৰতো আমাৰ
স্বজাতি মানে যিটো আমাৰ বিশেষকৈ এই জাতীয় কৃষ্টিটো আমাৰ বিভিন্ন ধৰণৰ আমাৰ হেৰি আছে স্বজাতি মানে কিছু দোৱান বুলি কওঁ আমি আজি তাক আমি ভাষা বুলি কয় আমি যিটো দি অসমীয়া ভাষাটোৰ প্ৰতি যিটো আমি অনীহা দিছোঁ আমাৰ সম্প্ৰীতিটো আমি বিনষ্ট কৰিছোঁ আজি টাইসকলৰ মাজত আজি বড়োসকলৰ মাজত আজি কছাৰীসকলৰ মাজত আমি সম্প্ৰীতিটো বিনষ্ট হোৱাটো তেটো দূষিত হৈছোঁ গতিকে আমাক জীয়াই ৰাখিবলৈ হ'লে আমাক অন্ততঃ সম্প্ৰীতিটো কেৱল ভাষাই আমাক জীয়াই